নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল CBS প্ৰডাকশ্যন। আৰু আজি হৈছে এইটো আমাৰ মৰ্ণিং নাইট এপিছড 2। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাই নিচাতে কি কৈছোঁ গমেই পোৱা নাই, তো ক্ষমা কৰি দিবি আৰু কিবা ভুল হ'লি। তো গাইছ এনেকুৱা ধেমালি কৰিলোঁ। তো চাওক ইয়াৰ পৰিৱেশ, পথাৰখনৰ খুব মজা পৰিৱেশ। তো বলক আগলৈ যাই থাকোঁ। এতিয়া মই আছোঁ আমাৰ গাঁৱৰ মানে আমাৰ ওচৰৰে এটা মন্দিৰত, আৰু এই মন্দিৰটো হৈছে অনন্ত মন্দিৰ। তো মই ভালদৰে দেখাই দি আছোঁ এই মন্দিৰটো কিমান চনত স্থাপিত হৈছিল আৰু কেতিয়া স্থাপিত হৈছিল সকলোবোৰ। তো বন্ধুসকল, খুব ধুনীয়া পৰিৱেশ মন্দিৰটোৰ চাৰিওফালে, আৰু এতিয়া অলপ তো গাইছ আমি এতিয়া বেলেগ এটা মন্দিৰলৈ আহিলোঁ। তো এয়া চাওক গোপাল মন্দিৰ। তো মই দেখাই আছোঁ কেমেৰা কৰি। গাইছ এই মন্দিৰটোৰ স্থাপিত হৈছিল 1985 চনত, আৰু ধুনীয়া মন্দিৰ। হাই গাইছ, মৰ্ণিং নাইট এপিছডটো চাই কেনে পালে? যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মৰ্ণিং নাইট এপিছড 3 হ'ল কাৰণে আহি আছে। তো বাই, জয় অসম।